আজি যি হ'ল হ'ল আৰু আজি একদম চিচিং ফা হৈ গ'ল আজি কাজ দেখাব আমাক বাহ বঢ়িয়া You're a superhero. So what's up YouTube, my name is Kosik and welcome back to my YouTube channel Deka Vlogs. তো আজি আমি আহিছোঁ মাৰকাঙত মানে আমাৰ সোণাপুৰৰ আমাৰ ডিমৰা এইখিনি কথা এটা ভাল অঞ্চল আৰু যোনটো অঞ্চল মানে অলপ পৃথক আৰু আমাৰ এইখিনি সোণাপুৰখিনি পৰা তো তাতে আমাৰ কাৰ্বি দেহাল পূজা আছে আৰু তাৰ কাৰণে আমি কিছুমান কাম আছে তো সেইকাৰণে আহিছোঁ আৰু আজি ক'ব তাতে আমি এতিয়া কি কৰিম কি ক'ব প্ৰেচিডেণ্ট আছে আমাৰ কলেজৰ মহাবিদ্যালয়ৰ প্ৰেচিডেণ্ট আছে তো প্ৰেচিডেণ্ট ডাকক আমি এতিয়া যাম মাৰকাং গাঁৱলৈ যাম তাৰপিছত আমাক যিহেতু চেলফি পইণ্টটো বনাবৰ কাৰণে কৈছে সেইটো এতিয়া বনাবলৈ যাওঁ ফ্ৰেমটো বনাওঁ তাতে আজি কিমানখিনি পাৰোঁ ট্ৰাই কৰিম তাৰপিছত আৰু আমাৰ লগতে আছে জুবিন আছে জুবিন ফালে দেখা দিয়া আমাৰ ভাইচ প্ৰেচিডেণ্ট আমাৰ মহাবিদ্যালয়ৰ আৰু অভিজিত আমাৰ এজন ভাল ছাত্ৰ আমাৰ মহাবিদ্যালয়ৰ আৰু আমাৰ পাইলট আৰু লগতে আমাৰ পাইলট আছে দেই আমাৰ পাইলট দাদা আমাৰ তাক বোলে ভাড়া লাগে আৰু এতিয়া আমাৰ মেইন কামটো হ'ল আমি তাতে যাই এতিয়া চেল্ফি পইণ্ট বনাওঁ যিহেতু 31 মানে 31তম দেহাল পূজা আমাৰ ইয়াতে এবাৰ মাৰকাঙত পতা হৈছে আগতে সোণাপুৰতো কিছুমান পাটৰগুচি এনেকৈ ক'ৰবাত আছিলে তো এইবাৰ কিন্তু মাৰকাঙত এবাৰ হ'ব তো সেইবাবে আমি এতিয়া যাম তাতে চেল্ফি পইণ্টটো আমি বনাম তাতে যিমানখিনি পাৰোঁ আজি ট্ৰাই কৰিম আৰু মানে চেল্ফি পইণ্ট এটা বনাবলৈ আমাক কোৱা গৈছে আৰু আমাৰ জুবিন দাই তাকে কৈছে এতিয়া জুবিন দা পিছে তুমি কিমান খাজু নে খাজু একদম খাজু আমাৰ জুবিন দাই বাকী চব ঠিক আছে চবৰে ভাত চাত খাইছে নে নাই গোটেইকেইটাই খাইছে ন চবে তাতে গাহৰি পুৰা আৰু তাতে বোলে গাহৰি পুৰা দিব আৰু মোৰ লাষ্ট স্কুটি ভিডিঅ'টো আপোনালোকে ইমান মৰম দিয়াৰ বাবে ধন্যবাদ কাৰণকে আমাৰ তাতে ভিউজ হৈছে আৰু আশা কৰোঁ এনেকুৱা যাতে আৰু আগলৈ যাতে আমি ভিউজ পাই থাকোঁ আপোনালোকৰ মৰম চেনেহ দি থাকিব মই আপোনালোকৰ ওচৰত কৃতজ্ঞ হৈ থাকিবলৈ মন আছে কাৰণে আপোনালোকে 1K হৈছে 10K 50K এনেকৈ কৰি দি থাকিব আৰু বেছি হ'ল নেকি এইটো কিন্তু হোৱা নাই দি থাকিব আৰু আপোনালোকে আৰু এতিয়া এইখিনি ক'ত মাগুৰচিলা বুলি কয় এতিয়া আমি মাগুৰচিলাত পাইছোঁহি এতিয়া আমি ৰখি আছোঁ আৰু এইবিলাক আপোনালোকে ভিউ চাই যায় লবৰ বাগান বাঁহ গছ আছে এইবোৰ ইয়াৰ মানুহবোৰে বহুত মানে তামোল লবৰ ঝাৰু নাৰিকল এনেকৈ বিভিন্ন ধৰণৰ খেতি বহুত কৰে আৰু ইয়াৰ লোকসকলে নেটৱৰ্কে নাপায় এডাল চাপ এয়া ক'ত গ'ল এডালো নেটৱৰ্ক নাপায় গাইছে ইয়াতে দুটা চিম আছে দুটা চিমো চেছ এইটো কি বুলি কয় এইটো নুংবেয়াৰী বুলি কয় কাৰ্বি এইটো কি হয় মানে এইটো আমাৰ কাৰ্বিসকলৰ মানে মূল দেৱতাটো আৰু এইটো আমাৰ সেইটো এটা কি বোলে ঘৰৰ মুৰব্বী নিচিনা আৰু সেইটো মেইন টাইপ আৰু ন এইটো আমাৰ কাৰ্বি মানুহৰ চবৰ ঘৰে থাকে এইবিলাক পুৰা হাতেৰে বনোৱা চেল্ফি পইণ্টৰ কাম চলি আছে অ জুবিন দা পাৰিছা না নাই বঢ়িয়া নাই প্ৰেচিডেণ্ট কি হ'ল বঢ়িয়া আৰু গাইছ এতিয়া আমি বাঁহ দাঙি আছোঁ চেল্ফি পইণ্টটো বনাবৰ কাৰণে তাতে জুবিন দা তাতে কৰি আছে আমাক যোগালি লগাইছে আৰু বাঁহ দাঙি কৰি থাকিবৰ কাৰণে তো চেল্ফি পইণ্টটো আমি বনাম ইয়াতে কাৰ্বি দেহালত মাৰকাঙত আপোনালোকে আহিব চবে চাবলৈ আৰু চেল্ফি পইণ্টত চেল্ফি উঠিব দেই
বঢ়িয়া আৰু গাইছ এইটো আপোনালোকে দেখিব পাইছে এইটো এখন কাঠৰ দলং এইটো দেখাত কিন্তু এটা দং চিষ্টেম লাগিছে এটা সৰু কিন্তু এইটো দং নহয় এইটো হ'ল নদী আৰু এই নদীখনৰ নাম হ'ল আম্প্ৰিকুলা আৰু ইফালে আমাৰ এইটো চাইড এতিয়া অসমত আছোঁ আমি আৰু এইটো চাইড মেঘালয় অকল এইটোৱে আৰু নদীখনে এইটো হেৰি সীমা আৰু অসম আৰু মেঘালয় সীমান্ত আম্প্ৰিকুলা জেচিবি খান্দা খান্দি চলি আছে এয়া কি হয় এতিয়া আমাৰ মেইন ফ্ৰেমটো হৈ গৈছে আৰু আজিৰ কাৰণে বাকী আৰু আধা দি হৈছে বাকী কালি আমি বৰ্ডাৰ চৰ্ডাৰ যিমান যি ডেক'ৰেশ্যন আছে চব কালি কৰিম আজিৰ কাৰণে সামৰিছোঁ আৰু তো গাইছ এতিয়া আমি ইয়াৰ পৰা ওলাওঁ আৰু মানে এইটোতো কাৰ্বি ফেষ্টিভেলে হয় তো মাৰকাঙত আমাৰ সোণাপুৰ মাৰকাঙত হৈছে আৰু ডিমৰা ফেষ্টিভেল যিহেতু কালি লাষ্ট ব্লগত চাইছে ডিমৰা ফেষ্টিভেলো চলি আছে এইটো অকল এটা নিৰ্দিষ্ট জাতিতে এইটো অকল কাৰ্বি ফেষ্টিভেল এইটো ডিমৰা ফেষ্টিভেল তাত চব আছে কাৰ্বি তিৱা বড়ো কুচাৰ চব যিমান ডিমৰা মানুহ যিমান আছে সেইটো ফেষ্টিভেলটো এতিয়া আমি তাতেও যাব লাগিব তাতেও কাম আছে তো এতিয়া ইয়াৰ পৰা ওলাওঁ আৰু গোটেইকেইজনে আজি যি হ'ল আৰু আজি একদম চিচিং ফা হৈ গ'ল আজি কালিহে আৰু যি হয় কালি আমি কালিখিনি কৰিব লাগিব আৰু এতিয়া ইয়াৰ পৰা যাওঁ আৰু তো ভিডিঅ'টো এইখিনিতেই যদি ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ ঠিক আছে আমি এতিয়া ইয়াৰ পৰা লৈছোঁ জুবিন দা ক'ত দেখা দিয়া এতিয়া আমাৰ এইখিনি মানে আৰু আজি আমি লৈছোঁ তো ট্ৰেইনত ৰখি আছোঁ ইয়াৰ পৰা ওলাই দিওঁ আৰু এতিয়া যাওঁ আমি ডিমৰা ফেষ্টিভেল নে কি ডিমৰা ফেষ্টিভেল যাম আমি এতিয়া দিয়ক বাই বাই